পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্তত সংঘটিত হোৱা ঘটনাৰ পিছত এতিয়া আতংকত ভুগিবলগীয়া হৈছে যিসকল অসমৰ বাহন চালকসকল মেঘালয়লৈ গৈছিল আৰু সেইসকল লোকক এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে একাংশ দুৰ্বৃত্তই। নিশাৰ ভাগত মেঘালয়ৰ শ্বিলঙৰ পৰা অসমৰ গুৱাহাটীলৈ আহিবলগীয়া একাংশ বাহনত শিলগুটি নিক্ষেপ কৰা হৈছে। এই মুহূৰ্তত মই একাংশ বাহন চালক আছে, ট্ৰেভেলাৰ চালক আছে, যিসকলে টুৰিষ্টক লৈ পেলাই শ্বিলঙলৈ গৈছিল আৰু তেওঁলোকৰ বাহনত দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰিছে। এনেধৰণে বাহনৰ গ্লাছ পৰ্যন্ত শিলগুটি নিক্ষেপ কৰি ভাঙি দিয়া হৈছে। মই দেখুৱাই আছোঁ এনেধৰণে। আৰু এতিয়া এই লোকসকলে নিজৰ প্ৰাণটো লৈ কোনোমতে এইসকল চালকে মেঘালয়ৰ পৰা পলাই আহিবলগীয়া হৈছে। আৰু মই যিসকল চালক আছে তেওঁলোকৰ লগত কথা পাতিম আৰু বাহনৰ ভিতৰলৈ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াত দেখিছে বাহনত এইসমূহ ট্ৰেভেলাৰ বাহন, যিসমূহ বাহনত টুৰিষ্টক লৈ পেলাই শ্বিলঙলৈ গৈছিল, গুৱাহাটীৰ পৰা গৈছিল, তেওঁলোকক শ্বিলঙত মেঘালয়ৰ বিভিন্ন প্ৰান্তত এনেধৰণে আক্ৰমণ কৰা হৈছে, শিলগুটি নিক্ষেপ কৰা হৈছে তেওঁলোকলৈ লক্ষ্য কৰি। আৰু নিশাৰ ভাগত এই লোকক মেঘালয় আৰক্ষীয়ে নিৰাপত্তা বেষ্টনী দি যেনে তেনে তেওঁলোকক অসমলৈ ঘূৰাই পঠিয়াইছে। মই যিসকল চালক আছে তেওঁলোকৰ লগত কথা পাতিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান আগবাঢ়ি আহক। তাতে যিসমূহ অসমৰ চালক আছে, যিখিনি জানিব পৰা গৈছে, বাছি বাছি অসমৰ নাম্বাৰ প্লেট যিসমূহ গাড়ীত দেখিছে সেইসমূহক আক্ৰমণ কৰা হৈছে, শিলগুটি নিক্ষেপ কৰি থকা হৈছে। তাৰমানে আমাৰ শ্বিলঙত যিমানবোৰ আমি অসমৰ পৰা টুৰিষ্ট লৈ যাওঁ, আমাৰ এটা নিৰ্দিষ্ট পাৰ্কিং থাকে, পল' পাৰ্কিং বুলি কয়, পল' বজাৰৰ লগত। তাতে আমাৰ বহুতখিনি অসমৰ গাড়ী থাকে। তাৰপিছতে আমাক ৰাতি DSP ছাৰ আহি পেলাই ক'লে যে আপোনালোকে ৰাতিপুৱাৰ ভিতৰত ইয়াৰ পৰা সোনকালে ওলাই যাব। তেতিয়া আমাৰ ৰাতিয়ে ওলাই যাব এটা ব্যৱস্থা দিলে পাৰ্কিঙৰ পৰা। আৰু যেতিয়া আমি পাৰ্কিঙৰ পৰা ওলাই আহি আছিলোঁ, ঠিক নংপু অঞ্চলটোত আহি থাকোঁতে আমাৰ ফালে শিল দুলি মাৰি দিছে আৰু প্লাছ এই আমাৰ গ্লাছ ভাঙিলে আৰু এইবিলাক ভাঙিছে আৰু এইখিনি। আৰু তাৰপিছত আমাৰ অসমৰ গাড়ী বহুতখিনি ওলাই আহিলে, চবটো আমি গেছ এৰি থৈ আহিব লগা হৈছে। আমাৰ গেছ শ্বিলঙৰ হোটেলতে আছে, আমাক হোটেললৈকে যাই পেলাই উঠাব অনুমতি দিয়া নাই, খালি কৈছে কি ইয়াৰ পৰা ওলাই যোৱা। অসমৰ যিসমূহ চালক আছে, ড্ৰাইভাৰ আছে, তেওঁলোক এতিয়া একদম ভয় শংকাৰ মাজত যেনে তেনে আহিছে। হয়, এতিয়া আমি বহুত ভয়ৰ মাজত আছোঁ। আৰু আমাক বহুত ড্ৰাইভাৰে ফোন কৰিছে, কিছুমান স্ন'পেডিং ডাউকিত আছে, তেওঁলোকে ভয়ত আছে। পুলিচে ৰাতি গাড়ী ওলাই আহিব দিয়া নাই। চেৰাপুঞ্জীত গাড়ী আছে, তেওঁলোকে কি অৱস্থা আছে নাজানো। কিন্তু ডাউকিৰ পৰা মোক ফোন কৰিছিলে, তেওঁলোকে আহিব খুজিছিলে ৰাতিয়ে, কিন্তু তেওঁলোকে আহিব মানা কৰিছে আৰু আমাক আহিবৰ নিৰ্দেশ দিছে। আমি প্ৰায় 30-40খন গাড়ী একেলগে ওলাই আহিছোঁ। মই পুনৰ সহযোগী অমৰ আছে দেখুৱাইছোঁ। আমি মেঘালয়ৰ কেইবাটাও প্ৰান্তলৈ গৈছোঁ নিশাৰ ভাগত। আমাৰ টাইম এইটৰ মেনেজিং এডিটৰ উৎপল কান্ত প্ৰাংগণ আছে, সহযোগী কেমেৰা পাৰ্চন অমৰ দেউৰী আছে। আমি বিভিন্ন প্ৰান্তলৈ গৈছোঁ, কেনেধৰণে এইসমূহ বাহন নিৰাপত্তা আৰক্ষীয়ে এস্কৰ্ট দি পেলাই অসমলৈ ঘূৰাই পঠিয়াইছে। এতিয়াও বহু চালক আছে, বহু বাহন আছে, তেওঁলোক আবদ্ধ হৈ থাকিবলগীয়া হৈছে। পশ্চিম কাৰ্বি আংলং সীমান্তত ঘটনা সংঘটিত হৈছে, 6জনকৈ লোক নিহত হৈছে। সকলোৱে আশা কৰিছে যে দুয়োখন ৰাজ্যৰ মাজৰ যি শান্তি শৃংখলা সেয়া বৰ্তাই ৰাখিব লাগে। চৰকাৰীভাৱে অসম চৰকাৰে এই সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। কিন্তু তেনে পৰিস্থিতিত কিন্তু এতিয়া অসমৰ বাহন চালকসকলক, অসমৰ একাংশ লোকক কিন্তু আক্ৰমণ